বেদনিধিৰ কথা তোৰে শিলত থকা ৰেখা একেই কথা। পিছে এটা কথা, দ্বাৰকালৈ অহা যোৱা কৰা সময়খিনি তুমি মাত্ৰ ধৈৰ্য ধৰি থাকিবা। সেই ঘৰলৈ গৈ সেই বামুণীকো মাত এষাৰ লগাই আহিব লাগিব নহয়, নহ'লে তাইও চিন্তা ভাৱনা কৰি থাকিব। বাৰু আইদেউ, মই এতিয়া পলম নকৰি দ্বাৰকালৈ যাত্ৰা কৰোঁ। মই আহিলোঁ আইদেউ, মই আহিলোঁ। ঘৰলৈ নগ'লে নহয়নে? পোনে পোনে চোন দ্বাৰকালৈকে যাব পাৰে। কথাতে কয় নহয়, সৰ মোৰ যাত্ৰা যাৰ সৰ্বকাৰ্য সিদ্ধি তাৰ। ছোৱালী, শুভ কাম এটাত আগবাঢ়িলোঁ, দিলি নহয় পাছফালৰ পৰা মাতি। এইফালে তই সংসাৰৰ আও ভাও কি বুজিবি? কিয়? প্ৰথমতে মাধৱ গোসাঁই আৰু ৰুক্মিণী আইদেউ বিয়াখন পাতি লওঁ। তাৰ পাছত আই ঐ দেই, তাই সুধিছে চোৱা। তাৰ পাছত কেঁচা কল কাটি তোৰ দিহা লগাম বাপেকে। মোৰ দিহা লগাব? গুৰু বাপু, এনে মোৰ দিহা কাৰ লগত লগাম বুলি ভাবিছে? আই ঐ দেহি, তাই সুধিছে চোৱা কাৰ লগত। মদন, কাৰ লগত তই এতিয়াও গম পোৱা নাইনে? অকণমান ৰ, চাওঁ এইফালে চা। ভেলেঙি, কি লাজ কৰি আছ? কাৰ লগত বুজিছ নাই? কাৰ লগত? স্বয়ং বৃদ্ধ ব্ৰাহ্মণৰ লগত। আদাক দেখি উঠিল গা কেতুৰে বোলে মোকো খা। আপোনাৰ দৰে বৃদ্ধজনলৈ বিয়া খোৱাতকৈ এই মদন মঞ্জুৰী ঘৰতে বসি হৈ থাকিব। মদন, ছোৱালী, বামুণীও বয়স হৈ আহিছে নহয়, তাই লাজ কৰিছে চোৱা। এইফালে চাচোন, লগ এটা পালে তাই ভালেই পাব দেচোন। তুমি মোক বেয়া নাপাবা, এই লগত আগতেও মোক চুপতি কৰোঁ, আজিও অকণমান ধেমালি কৰিলোঁ। এই লগত লাগি থাকোঁতে আমাৰ শুভ কাম ফেৰালৈ পলম হৈছে আইদেউ। হে গুৰুবাপ, আপুনিও আমাক মাৰিলেও মাৰিব, তাৰিলেও তাৰিব, কিন্তু এই সংকটৰ বেলাৰ পৰা আমাক ৰক্ষা কৰক গুৰুদেৱ। কল্যাণ হওক কৃষ্ণহেন স্বামী মিল। যাওক গুৰুদেৱ, নিজ কৰ্মস্থানে কৰক ভ্ৰমণ। হ'ব আইদেউ, তুমি মাত্ৰ ধৈৰ্য ধৰি থাকিবা। ভাল গুৰুদেৱ, মই এতিয়া ওলালোঁ। যাওক। জয় কৃষ্ণ বাসুদেৱ, জয় কৃষ্ণ বাসুদেৱ। মদন, চাওঁ এফালে আছোন। এফালে আহ। তই বেয়া নাপাবি, ফেলেঙিজনী ধেমালি বুজি নেপায়। এইটো বয়সত বাৰু মোৰ তাইৰ লগত নাপায়।